টিপ টপ দেখিলে আহু বুলি নকবা মাজনী এ নবহু আমাকো এখন দিবানে আমাৰ ঘৰৰ কিজনী মোৰ কিবা এটা ভাল লগা নাই অ তোৰ আকৌ কি হ'ল তৰালি আৰু অভি নহ'লে কিবা এটা ভাল নালাগে অ তই ঠিকেই কৈছ সিহঁত দুটা নহ'লে বিহু বিহু নেলাগেইচোন ঐ আমি এটা কাম কৰোঁ ব'ল আমি তৰালিহঁতৰ ঘৰৰ পৰাই আহোঁ ঐ বল যেনেকৈ নহ'লে আমি তাইক লৈ আহোঁ বল নহ'লে বিহু নাচা নহ'ব কিন্তু অভি নহৈকৈ তাই জানো আহিব জোৰকৈ হ'লেও তাইক আনিবই লাগিব ব'ল তেনেহ'লে ঐ তৰালি তই ইয়াত মন মাৰি আছ যে বিহু পালেহি চোন বল পথাৰলৈ বল আৰু বিহুত যদি তৰালিয়ে নানাচে আমাৰচোন বিহু বিহুৱে নালাগিব তহঁত যা মোৰ বিহুলৈ যাবলৈ মন নাই হে মন নহ'লে কেনেকৈ হ'ব যাবই লাগিব আমি তোক নিবলৈ আহিছোঁ আৰু তই যাবই লাগিব মই বিহু নাচিবলৈ এৰি দিলোঁ আৰু কেতিয়াও নানাচোঁ অভয় নাই কাৰণে তই বিহু নাচিব বাদ দিলি সি গম পালে কিমান দুখ পাব ৰবিয়ে ঠিকে কৈছে তহঁতে সৰুৰ পৰা একেলগে নাচিছ এতিয়া সি নানাচে কাৰণে তই নানাচ নেকি তই আমাৰ লগত বিহুলৈ যাবই লাগিব তই নহ'লে আমিও নানাচোঁ তৰালি তই সদায় সদায় ইয়াৰ লগত বিহু নাচি থাকিব নোৱাৰ আজিৰ পৰা তোৰ ঘৰৰ পৰা অলপ বন্ধ তই আজি আহিবি নে নাই তাকেইতো মোকতো ঘৰৰ পৰাই ওলাবই নিদিয়ে তথাপি আহিম তই ৰৈ থাকিবি হ'ব যা কিন্তু এটা কাম কৰ তই দেৰি নকৰিবি কিন্তু হ'ব দিয়া বাৰু বাই বাই ইমান দেৰি উঠ আকৌ গৈছো ৰ কি তহঁতে বিহু আৰম্ভ কৰিলে নেকি বা দেখিছ আমি আহিয়ে পোৱা নাই ইহঁতে আকৌ বিহু আৰম্ভ কৰি দিলে এই বঢ়িয়া তেনেহ'লে আমি আছোৱেতো তে ষ্টাৰ্ট কৰি দে আজয় আৰে তোৰ আকৌ কি হ'ল মায়ে আকৌ মোক সদায় সদায় গালি পাৰি থাকে তই আহিছিলিহে এইবোৰ বহুত পিছৰ কথা পাছত কম তহঁতে এটা থাক মই যাওঁগৈ আৰে তাই আহিছিলেহে গ'লেচোন হা তোৰ তৰালিৰ ইমান মৰম বাৰু চাওচোন তোৰ তৰালি আহে নে নাহে তাই আহিব মোৰ মনে কয় চাবিচোন তাই আহি এতিয়াই উপস্থিত হ'ব হৌৱা চা তৰালি আহিছে তই আকৌ নাহিবি বুলি ভাবিছিলোঁ তোৰ নামৰ বিহুখন ইমান হেঁপাহেৰে ৰাখিছোঁ তোক নিদি আৰু বেলেগক দিম নেকি জানো হ'ব দে তই চাই থাকিবি নে মই বিহুখনো পিন্ধাই দিবি দেউতা তই মনে মনে থাক তোক যদি মই কেতিয়াবা তাইৰ আশে পাশে দেখা পাওঁ সেইদিনাই তোৰ জীৱনৰ শেষ দেখা হ'ব মই তাইক বহুত ভাল পাওঁ খুৰা তৰালি মোৰ ছোৱালী এই হৰে কৃষ্ণ কলিতাৰ ছোৱালী আৰু তই
তই এটা বাটৰ ভিকহু সম্পত্তি দেখি তই তাইক নিজৰ প্ৰেমৰ জালত লোভ দেখুৱাব আহিছ। তুমি ভুল বুজিছা দেউতা, অভিক তেনে ল'ৰা নহয়, অভিক ভাল পাওঁ মই। তই চুপ থাক, তোৰ ভৱিষ্যত নাই এই ভিকহুটোৰ লগত। বল এতিয়া ইয়াৰ পৰা, বল ইয়াৰ পৰা। খুৰা, মোক মাত্ৰ এটা সুযোগ দিয়ক। তৰালিৰ বাবে মই নিজকে উপযুক্ত কৰি তুলিম। দেউতা, অভিক মাত্ৰ এটা সুযোগ দিয়ক দেউতা, মই আপোনাৰ ভৰিত ধৰিছোঁ দেউতা। ঠিক আছে, ই যদি তোৰ বাবে নিজকে উপযুক্ত বুলি প্ৰমাণ কৰিব পাৰে ঠিক আছে, আৰু যদি ই হাৰি যায় ই তোৰ পৰা চিৰদিনৰ বাবে দূৰ হ'ব লাগিব। মই নিজকে প্ৰমাণ কৰিম খুৰা। আৰে অভি, তই আকৌ ক'লৈ যাওঁ? মই চহৰলৈ যাওঁ। কিন্তু কিয়? মই চাকৰি বিচাৰি যাওঁ। চাকৰি বিচাৰি তই অকলে অকলে চহৰলৈ যাবি? তই পাগল হৈছ নেকি? অঁ, মই পাগল হৈছোঁ। মই যদি পাগল হৈছোঁ কেৱল মই তৰালিৰ কাৰণে পাগল হৈছোঁ। চহৰত তই কাকো চিনি নাপাওঁ। চহৰত গৈ তই কি খাবি, কি পিন্ধিবি, কেনেকৈ থাকিবি? টকা আছে তোৰ হাতত? নাই টকা। কি খাম কি কৰিম মই একো নাজানো। কিন্তু মই এটা জানো, মই যেতিয়ালৈকে ইয়াত নাহোঁ তৰালি মোৰ বাহিৰে আন কাৰ লগত বিয়া হ'ব নোৱাৰে। এইখিনি টকা ল, তাত গৈ ভাল কাম কিবা এটা কৰিহে উভতি আহিবি। তই ইমান টকা ক'ত পালি? এইখিনি বিহু কমিটিৰ অলপ টকা হাতত জমা হৈ আছিল। তহঁতক মই কি বুলি যে ধন্যবাদ দিম। তহঁতে থাক আৰু তৰালিক এইখন দিবি, দি কবি তাইক মোৰ বাবে ৰ'ব দিবি। থাক তহঁতে। মাজনে, অঁ মাজনে, ওলাই আছোঁ, সি আহিছে। হিয়া, তই কিবা অভিৰ খবৰ পাইছ নেকি? মই যোৱাকালিৰ পৰা তাক দেখাই নাই। তোক সেই এই চিঠিখন দিবলৈ কৈছে। তই পঢ়, মই যাওঁ। তৰালি, তোক মই কোনোদিনে ভালকৈ ক'বই নোৱাৰিলোঁ যে মই তোক কিমান ভাল পাওঁ। কিন্তু আজি এই চিঠিখনৰ জৰিয়তে তোক ক'লোঁ। তই চিঠিখন পোৱালৈকে চাগে মই তাত নাথাকিম। মই চহৰলৈ গুচি আহিলোঁ। ঐ, তই কি ভাবি আছ? অথনিৰে পৰা তোক কিবা কৈ আছোঁ, শুনা নাই নেকি? আৰে, তই কান্দিছ কিয়? আজি 2 বছৰে হ'ল, অভিৰ একো খবৰ নাই। সি চহৰলৈ গৈ মোক পাহৰিয়ে গ'ল নেকি? থাত, তই এনেকৈ নাভাবিবিচোন। ঐ দীপক, সেইখন কাৰ গাড়ী? ঐ শুন শুন, অভি আহিছে। হেই, আমাৰ অভি আহিছে। হয় নেকি? তৰালি, অভি, তই আজি এই 2 বছৰে ক'ত আছিলি? তোৰ কাৰণে মই নিজকে উপযুক্ত কৰিবলৈ মই চহৰত আছিলোঁ। আৰু এতিয়া তোৰ মৰম আৰু তোৰ ভাল পোৱাৰ বাবে মই এটা বহুত ডাঙৰ কোম্পানীত চাকৰি পালোঁ। আৰু এতিয়া মই তোৰ চিৰজীৱনৰ বাবে। আজিৰ পৰা মই তৰালিক তোমাৰ হাততেই গতালোঁ। তুমিয়েই তাইৰ বাবে উপযুক্ত।